বেলেগৰ ফোনৰ পৰা মেছেজ কৰি অমিতাক বুমলৈ মাতিছিল বিকজ আই নিউ হিজ উইকনেছ টু চালা ছোৱালী বাছ মালটো হেমচন আছিলে মই অমিতাৰ ঘৰ হত্যা কৰিম কিন্তু তেতিয়াই কোনোবাই দৰ্জাক নক কৰিম কিন্তু মই জানিছিলোঁ তাৰ পৰা কেনেকৈ লওঁ য়েছ আই হেভ কিল্ড দেম আৰু এতিয়া মই ৰঞ্জনকো হত্যা কৰিম সিহঁতৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই সিহঁতক মই এই বিক্ৰম ছাৰৰ লগত কাম কৰাটো বহুত টান বুজিছা আগতে মই তেওঁৰে ড্ৰাইভাৰ আছিলোঁ ছাৰ তাৰমানে আপুনি সকলো জানিছিল ইউ নিউ that I have killed those bastards. In fact, যদিও মই মাৰ্ডাৰ কৰিছোঁ you are the bloody mastermind. আপুনি মোক সহায় কৰি আছিলে God, I don't believe this. বছৰ আগতে হাৰি যোৱা যুঁজখন জিকাটো বৰ প্ৰয়োজন আছে তেনেহ'লে এই যুঁজখন সম্পূৰ্ণৰূপে জিকা যাওক আৰু সেয়া হ'ব ৰঞ্জন গোস্বামীৰ মৃত্যু ৰঞ্জন গোস্বামীক বিচাৰি পোৱাটো ইমান সহজ নহয় The main accused of the armed scam, Mr. Ranjan Goswami, is found dead. His entire body has been burned down. No traces of his body can be found. We don't know if it is Ranjan Goswami for sure, but for now, we believe this is the end of the story of the prime accused, Mr. Ranjan Goswami. Got it. However, we await ঠিক the আছে, sir. confirmation. সেইদিনা গাড়ীখনত জ্বলা ডেপুটিটো ৰঞ্জন ছাৰৰে হয় কাৰণ মই ৰঞ্জন ছাৰক নিজে গাড়ীত উঠাইছিলোঁ তাৰমানে তই ৰঞ্জনৰ মাৰ্ডাৰ প্লেন কৰিছিল কি মই কিয় কৰিম আচ্ছা তই কৰা নাই নাই কৈছে নচ ঐ পল্লৱ ছাৰ গান বজা মই নাছিলোঁ বাছ গুলিয়ান নহয় এনেকৈ যুঁজখন শেষ হৈ যাব বুলি মই ভবাই নাছিলোঁ যে ন আমি এতিয়া দুয়ো পুনৰ নিজ নিজ বাটেৰে যাব পাৰোঁ নে কি কোৱা Sure. Sir, nursing home fine. Product Bureau sorry পঠিয়াব লাগে. But Dr.Bezbaruah, there seems to be an issue with the police. Police? Yeah. Police মোক সন্দেহ কৰিছে. Don't worry, they don't have anything against me. কোনো প্ৰমাণ নাই সিহঁতৰ হাতত. Hey, এইটো দুৱাৰলৈ পঠিয়াই দিবি Let's celebrate. Eyes, One. cheers. ননচেন্স মহাদেৱ মোক নচুৱাবলৈ আহে ৰঞ্জন গোস্বামীৰ চেপ্টাৰ ক্ল'জ আপুনি কিন্তু এটা পাৰ্টি খুৱাব পৰা হৈ গ'ল ভাল পাৰ্টি দিব লাগিব কিন্তু এতিয়া ন টেনশ্যন ছাৰ আপুনি বিশ্বাস কৰক এইবিলাক চব শান্তনুৰ কাম Shut up, মহাদেৱ তোমাৰ মুখৰ কথাত মই তাক এৰেষ্ট কৰিব নোৱাৰোঁ প্ৰমাণ ক'ত আৰু শান্তনুৱে ৰাজুক কিয় মাৰিব
ছাৰ মই আপোনাক কেনেকৈ বুজাম হেল্ল' স্যার রাজুর ফোনটো রিকভার করা সব ডাটা ডিলিট হয়ে আছে মাত্র এটা ভিডিও আছে স্যার আপনি সোনকালে আহক হেল্ল' মিষ্টাৰ শান্তনু চৌধুৰী তোমাৰ কাম এতিয়াও শেষ হোৱা নাই ৰঞ্জন গোস্বামী এতিয়াও জীয়াই আছে যদি সত্যটো জানিব বিচৰা মই তোমালৈ এটা আশ্বাস পঠিয়াই দিছোঁ পালে অতি সোনকালে আহা তোমাৰ হাতত সময় একেবাৰে নাই শান্তনু এই ৰাতিখনতে কলৈ যাওঁ মোক এই মুহূৰ্তত একো নুসুধিবা দেউতা মই আৰ্জেণ্টে যাব লাগিব শান্তনু ঠিকেই কৈছ তই এতিয়াই যাব লাগিব ডাইৰেক্ট থানালৈ আপুনি এইবোৰ কি কৈছে সি কিয় যাব থানালৈ আপুনি নাজানে মই কোন জানো ছাৰ সেইকাৰণেতো পুলিচ বাহিনী লৈ আহি ইয়াক হেণ্ডকাফ লগাই লৈ যোৱা নাই আপোনাৰ মান সন্মানৰ কথা আছে নিজে লৈ যাব কিন্তু কিয় সি কি দুখ কৰিলে যাৰ কাৰণে আপুনি তাক থানালৈ নিবলৈ আহিছে মই ক'ম নে ই ক'ব আপোনাৰ তাত কি প্ৰমাণ আছে কি ভিত্তিত আপুনি মোক এৰেষ্ট কৰিব আহিছে স্মাৰ্ট বয় দেখুৱাইছোঁ কাম চা What is this? দেৰি হৈছে দেৰি হৈছে পিছে আপুনি দেৰি কৰিলে 10 মিনিট আগতে অহা হ'লে মই আপোনাৰ লগত গুচি গ'লো হয় বাট আই হেভ টু গ' চামৱেৰ নাও মই কাৰোবাক লগ ধৰিবলৈ যাব লাগে আৰু মোক কোনেও ৰখাব নোৱাৰে Don't force me. I said stop it! Excuse me? মই প্ৰদীপ বৰা আচলতে মানুহটো আগ্ৰহ বাহিৰত টান ভিতৰত নহয় শান্তনুৱে কাক লগ ধৰিবলৈ গৈছে কবিতা নাই তই চাওক DSP মহাদেৱ শান্তনুৱে যদি কিবা কৰিছোঁ সি একো ভুল কৰা নাই আপোনাৰ পৰিয়ালৰ কাৰোবাক যদি কোনোবাই ধৰ্ষণ কৰিলেহেঁতেন তেতিয়া আপুনি কি কৰিলেহেঁতেন আপোনাৰ মায়ে যদি নিজৰ গাত জুই লগাই আত্মহত্যা কৰিব লগা হ'লহেঁতেন তেতিয়া আপুনি কি কৰিলেহেঁতেন ছাৰ ক শান্তনুৰ লোকেশ্যন ট্ৰেচ হৈ গৈছে বল yes ছাৰ তুমি হয়তো মোৰ বিষয়ে একো নাজানা কিন্তু মই তোমাৰ বিষয়ে but especially to one বেলেগ বস্তু দেই ছাৰ ভেৰি স্মাৰ্ট থেংক ইউ ছাৰ ল সুবিধা বল
কনফাৰেন্সত সফলতাৰে অংশগ্ৰহণ কৰি ঘূৰি আহিছে ডক্টৰ বেজবৰুৱা। কিবা প্ৰমাণ? তাক এবাৰ লকআপত ভৰাই দিলে চব প্ৰমাণ ওলাই যাব। কিন্তু কোনো প্ৰমাণ নোহোৱাকৈ তাৰ গাত হাত দিব নোৱাৰে। তেন্তে আমি হাত সাবটি বহি থাকোঁ। কিন্তু তাৰ নেক্সট টাৰ্গেট ইজ ৰঞ্জন গোস্বামী। Thanks. Ma'am, no words, please. বীৰেণাহঁতৰ লগত কি হ'ল ডক্টৰ বেজবৰুৱা? আজি আপুনি মোক ক'বই লাগিব। ক'ৰ পৰা আৰম্ভ কৰিলে আপোনাৰ বুজাত সুবিধা হ'ব পাৰে? আপুনি কোৰ্ট এৰি পলাই যোৱাৰ পৰা আৰম্ভ কৰিলে কেনে হয় বাৰু? আপুনি যেতিয়া দৌৰি গুচি গৈছিল তেতিয়া মই তাতে আছিলোঁ। কেনে বনা? ক'ত? এই মাৰ্ডাৰ কেছবিলাকৰ লগত আপোনাৰ কোনো সম্পৰ্ক নাই? ধেমালি কৰিছোঁ। মই সৰুৰ পৰা ধেমালি কৰি খুব ভাল পাওঁ। হয় নাই?